আজি বনাম বুটৰ দালি কণীৰ সহজ পদ্ধতিৰে এটা ৰেচিপি। বুটৰ দালি লৈছোঁ 1 কাপ, মচুৰ দালি লৈছোঁ আধা কাপ। বুটৰ দালি মই তিয়াই থৈছিলোঁ। দাইলখিনি কুকাৰত দি সোৱাদ অনুসৰি নিমখ, প্ৰয়োজন অনুসৰি হালধিৰ গুড়া, জোখমতে পানী দি 3টা চিটি মাৰি ল'ম। এতিয়া বনাম কণী আমলেট। পিঁয়াজ, জলকীয়া সৰু সৰুকৈ কুটি লৈছোঁ। হালধিৰ গুড়া, নিমখ প্ৰয়োজন অনুসৰি দি লৰাই লৈছোঁ। 3টা কণী দি ভাঙি ফেটি ল'ম। তেল গৰম হোৱাত কাটি থোৱা পিঁয়াজ দি জিকা মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। বিলাহীও মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। জলকীয়াৰ গুড়া, জিৰাৰ গুড়া, নিমখ, হালধিৰ গুড়া দি অলপ লৰাই ল'ম। এতিয়া দালিখিনি দি অলপ লৰাই পানী দি ঢাকনখন লগাই ৰাখিম। তেল গৰম হোৱাত কণী আমলেট কৰি থোৱাখিনি দি লৈছোঁ। সৰু চামুচেৰে এনেকৈ চাৰিওফালে দি ল'ম। এতিয়া মই এনেকৈ ফ'ল্ড কৰি ল'ম। এতিয়া ঢাকনখন গুচাই অলপ লৰাই ল'ম। অমলেট সৰু সৰুকৈ পিচ কৰি দালিত দি ল'ম। এতিয়া মই কেইপাতমান বাৰী মছলা পাত লৈছোঁ। এনেকৈ সৰু সৰুকৈ কাটি দালিত দি ল'ম। কণী, বুটৰ দালি এনেকৈ কম মছলাত বনাই খাবচোন। এতিয়া বনাব লৈছোঁ ঢেকীয়া ভাজি। কেৰাহী গৰম হোৱাত অলপ তেল দি লৈছোঁ। পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ। ৰহুন দুফালকৈ ফালি লৈছোঁ। জলকীয়াও টুকুৰা টুকুৰি কৰি লৈছোঁ। তেল গৰম হোৱাত পিঁয়াজখিনি দি লৰাই অলপ ৰঙচুৱাকৈ ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱাকৈ ভজা হৈ গ'ল। এতিয়া মই নিমখ, হালধিৰ গুড়া প্ৰয়োজন অনুসৰি দি লৰাই ল'ম। ঢেকীয়া শাকখিনি অলপ অলপকৈ দি এনেকৈ লৰাই ল'ম। এনেকৈ লৰাই মই 10 মিনিটমান ৰাখি দিম। 10 মিনিট হৈ গ'ল। এতিয়া অলপ লৰাই দিম। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।